এই মাৰ এইটো এই এনে এইটো মাৰ এই কোনে ফোন মাৰ থাকে এই এইটো এই সালা এই রিভাইভ দি জলদি ওহো হেল্ল' হেল্ল' হয় কোন আচ্ছা মই চিনি পোৱা নাই হয় নেকি নাম্বাৰটো ক'ত পালে মোৰ হয় বিয়া দেখিছিলে ফটো মাৰোতে ন পিছে কোনখন বিয়াত জামৰ তলত আচ্ছা আপোনাৰ নামটো কি পুষ্পা টাইটেল কি লিখা কলিতা তোমাক মই চিনি পোৱা নাই ভালদৰে মানে তুমি কোনজনী ছোৱালী আছিলা বা আজি কাৰ লগত কথা পাতি আছে কেমেৰা মাৰিব যাব লাগে সেইটোকে নাজানা এই বুঢ়া মানুহে কেমেৰা মাৰি আছে তই আপিৰ লগত চেলি হৈ আছা মোবাইল চাবা কি হব হাঁহিও দে কেমেৰা মাৰিব যাব লাগে বুঢ়া মানুহ কেমেৰা মাৰি আছো থাকো কেমেৰা চেমেৰা মাৰবি তই মই যাওঁ কি ভালটো কৈছা ক'ত আপি কাৰ লগত নিজে কথা পাতি আছা নাই চলি এটাই ফোন মাৰছি কোন চলি চাওঁ ফটো নাই চাওঁ কোন চলি ফটো নাই আজিকালি ফটো নাথাকে হোৱাটছআপ ফটো নাই ফটো নাহে তই মোক বুঢ়ক পাইছে নাই মোৰ বেয়া হেৰিটো বেয়া ডিছপ্লে বেয়া চাওঁ ডিছপ্লে বেয়া মই পঢ়িলে এটা নতুন মোবাইল কিনি আনি দিছোঁ সেইটো নাই সেইটো মই বেলেগক দিছোঁ বেলেগক দিছে মই এই বুঢ়া মানুহ কেমেৰা মাৰি ঘূৰি গৈছোঁ আৰু তই কেমেৰা মাৰিব লগা বুলি নাজানা বিয়াত গেলি ঘৰ খালি কেমেৰা মাৰিছোঁ বিয়াত কি বহি মানে খানা খাব পাৰি হয় কি বহি মাছ আছো মাংস আছো পনীৰো আছে ইমান ডাঙৰ তই মোক গেলি আনবা নৰলি ক'ত আনিম মই এটা পকাই দিওঁ চোৱাই নাপালোঁ দিল্লীকে এটা বড়োতে লৈ গৈছে বাকী কাৰ লগত কথা পাতি আছা ফাল্টু কৈছা এই দেউতা কি ফাল্টু কৰা এই মই কিবা আপি চাপি চাব নালাগে নেকি নাই মোবাইল মই গৰমত মই দেখা নাই চাহ অলপ বনাই যা জান কি হ'ব ভালে আছো নে মোৰ খবৰ ভাল মই নিশ্চয় ভালে আছো মানে আমাৰ ভাইটি এজন আছে তাৰ লগত আহিছোঁ এনেই ফুৰিব আহিছোঁ ৰ'বা আমাৰ ইয়াত ধুনীয়া ঠাই আছে এই ফুৰিব আহিছোঁ তুমি ক'ত আছা পিছে তুমি ফুৰিব আহিছা গুড কোনফালে মই গৈ আছোঁ ৰ'বা অলপ পাম আপা হৈ কেনে হাতীৰ মাত দি কেনে কিয় কথা পাতি থাকা হা এইটো মোৰ কামালে কামাল গম পাইছা এই বৰবাদটো কৰিব নালাগে এনেকুৱা বুজিছে নাই সেইটোৱে সেনেকাই মই চলি আছোঁ আজিকালি কি ক মোবাইল ৰিচাৰ্জ কৰা মোবাইল কিনা চব সেয়ে কৈছে মোৰ কাপোৰ কানি কিনা হেৰি কৰা মই কিমান চলি কেনেকুৱা কৰিলোঁ হয় নেকি তোমাকো দেখিছা তবু সেই কৰিব পাৰিছা তাৰপিছত মাতি ল'ব পাৰা না দাদা নাজনো এপছ আছে এই মোবাইলত ডাউনলোড কৰি ল'বি আজিকালি ইউটিউব মাৰিবা চালিয়ে গম পায় কেনেকৈ হেৰি কৰে শিকাই দিছে মোক হ'ব দে আইডিয়া গিলা অলপ ল'বি পইচা পাতি লাগব অলপমান লাগব নে কি কোৱা আজি বতাহটো ইমান ধুনীয়াকৈ কিবা এটা চেৰাংকৈ কিবা ভাৱ আহি আছে মানে দেহটো মানে উত্তেজিত হৈছে আপিজলৈকে যেনেকুৱা এটা কিবা ইচ্ছাটি বিচাতি কৰা এনেকুৱা দৰে হৈছে আমাৰ লাগছে কোনে মোক কি কৰোঁ এতিয়া কি হ'ল কি কৰা পেণ্টটো ফাটা দেখি মই পিন্ধিছিলোঁ
অ ভাই মোৰ গাৰ্লফ্ৰেণ্ডটো কেনেকৈ লুকাই আছে এইটো মোৰ গাৰ্লফ্ৰেণ্ড নহয় তে কোন বে এইটো মোৰ লগ হয় এই গামছা লৈছিল দেখোন কিয় গামছা কিয় বা লগাক নাজানো মোৰ পেণ্টটো ফাটাৰ দেখি মই পিন্ধিছোঁ মোৰ পৰা চি 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 কেনে লাজ নহ'বে মোৰ গাৰ্লফ্ৰেণ্ডক লগ কৰাৰ কথা আছে ফোন মাৰিছ ৰ তাৰ কথা আছিল ভাল কথা আছিলে লগ কৰাৰ কথা আছিলে আজি বেছি দিন হোৱা নাই ক'ত যাবা নাই এইটো ভালে ইভিনিং ৱাক কৰি আছো ফোন লাগছি ৰ'বা মোৰ গাৰ্লফ্ৰেণ্ডটোৰ চাওঁ তুমিয়ে নেকি গাৰ্লফ্ৰেণ্ড নহয় এইটো আপা চলি এই নহয় গাৰ্লফ্ৰেণ্ড কি এইটো আৰে মই আপাৰ লগত আজি বুলি কথা পাতিছিলো মোৰ কি হ'ব ইমান দিন টকা বৰবাদ কি কৰিম মই এতিয়া বাপা কি হ'লে আমাৰ আপি বুলি আপাক লাইন মাৰিছিলো কি হ'লে বাপা তহঁতে কথা আনি তই কি বুলি হৈছে তই কৰিছিলি মই পিছে আহিছিলো মনে কেনে মোৰ বৰবাদ হৈ গৈছে কেনে পাইছে আপা এটাক ভাল পাইছিলো ইমান দিনৰ পৰাই কেদিখিয়ে কওঁ নাথাকে নাচনাকে তই প্ৰেম নকৰিবি ৰং নম্বৰত প্ৰেম কৰি কিনে কেনে হ'ল তোৰ আজি কেনে মজা কি ধুন্দুৰ মিঠা মাত একদম মোহন কেনে মজা মই কিন্তু বিৰাট ভাল পাইছো দেই মই তামাম ভাল লাগছে তামাম ভাল লাগছে দেই বাবা কেনে ৰং নম্বৰ নকৰা নহয় প্ৰেম হ'ব দে নকৰো দে বাদ দি হেৰি গামছা এখন পাইছো ৰ বাকি যিখিনি হ'ব গা ধুবা মানে গা ধুবা পানী বাই 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 বাই